গাইজ পুনৰ স্বাগতম জনাই আপোনালোকলৈ আগবঢ়াইছোঁ উত্তৰ গুৱাহাটীত থকা শ্ৰী শ্ৰী আউনীআটী সত্ৰ। আহক আমি সত্ৰৰ বিষয়ে কিছু কথা জানিবলৈ প্ৰয়াস কৰোঁ। সত্ৰখনো এবাৰ ধুনীয়াকৈ আমি চাই লওঁ। ইয়াত বান্দৰ আছে দেই, ঢেৰ বান্দৰ আছে কিন্তু সাৱধান। আৰু এইখন আপোনাৰ মূল গেট হয় শ্ৰী শ্ৰী আউনীআটী সত্ৰ। এই গেটৰ ভিতৰে আমি এতিয়া প্ৰৱেশ কৰিব লাগিব। ভিতৰ বাহিৰ সকলোখিনি মই এবাৰ আপোনালোকক প্ৰথমে দেখাবলৈ প্ৰয়াস কৰিছোঁ। প্ৰভু এজন আছে, প্ৰভুৰ পৰা আমি জানিবলৈ প্ৰয়াস কৰিম সত্ৰৰ বিষয়ে। আৰু সত্ৰৰ বিষয়ে জানিম, সত্ৰলৈ অহা কোন ব্যৱস্থা মানে যাতায়াতৰ ব্যৱস্থাৰ কথাও তেখেতে ক'ব, কোনফালে আহিব লাগে, কেনেকৈ আহিলে সুবিধা হ'ব, আৰু ইয়াত থকা মেলা সকলোখিনি আমি প্ৰভুৰ পৰাই জানিবলৈ প্ৰয়াস কৰিছোঁ। হয়, এইখন আউনীআটী সত্ৰ কমলদেৱ সত্ৰাধিকাৰ 1917 চনত এইখন প্ৰতিষ্ঠিত কৰিছিলে। বৰ্তমান হেমচন্দ্ৰ গুৰুৱে 62 চনত এই নামঘৰ মণিকূট আপোনাৰ আধুনিক পেটনৰকে বনালে। তাৰপিছত বৰ্তমান সত্ৰাধিকাৰ প্ৰভুৰ দিনতে এই সত্ৰখনৰ মানে কিছু আপোনাৰ গেষ্ট হাউচৰ পৰা ধৰি পেলাই আপোনাৰ সংগ্ৰহালয় বা বিভিন্ন কৰ্মত তেখেতে অগ্ৰসৰ হৈছে গুৱাহাটী সত্ৰৰ বিষয়ে। গতিকে গুৱাহাটী সত্ৰখনত ইয়াত থকা মেলা সকলোখিনি বহুত আমি কৰিবলগীয়া কাম আছে, কিন্তু এতিয়া আমি যেনে তেনে অতিথিসকলক মানে ৰাখিছোঁ আৰু যেনে তেনে বুলিহে ক'ব লাগিব। কিন্তু অতিথি যেনেকৈ আমি ৰাখিব লাগে তেনেকৈ আমি পৰা নাই। কিন্তু গেষ্ট হাউচ আছে, তাত পইচা লাগিব। আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে আমি তেনেধৰণে ৰখা হৈছে। এয়া হ'ল মূল প্ৰতিপাদ্য দেৱতা গোবিন্দকে হেৰি কৰি পেলাই বৈষ্ণৱসকল আছে। আপোনাৰ এই সত্ৰভাগিলৈ আহিবলৈ আমাৰ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় ফালৰ পৰা আহি আপোনাৰ ট্ৰেইনেও আহিব পাৰিব, বাছেও আহিব পাৰিব। সকলো ফালৰ পৰা এয়া হ'ল গুৱাহাটীৰ মেইন কেন্দ্ৰ জেগা, উত্তৰ গুৱাহাটী। আপোনাৰ পাৰঘাট আছে, পাৰঘাটৰ পৰা হ'ব পাৰে, আপোনাৰ দলঙেদিও আহিব পাৰে, আপোনাৰ মেইন ৰোড আৰু মঙলদৈ হৈ পেলাই এনেকৈ আহিব পাৰে। আৰু এনেকৈ আকৌ গুৱাহাটী হৈ পেলাই নগাঁও হৈ এনেকৈ কলীয়া ভোমৰাই যাব পাৰে, ডাইৰেক্ট আপোনাৰ কাজিৰঙা হৈ যাব পাৰে, এইখিনি ব্যৱস্থা আছে। এয়া তেখেতে সকলোখিনি সত্ৰৰ বিষয়ে ক'লে, ইয়ালৈ অহাৰ পৰা ধৰি সকলো থকা মেলা। গতিকে এয়া আমাৰ উত্তৰ গুৱাহাটী শ্ৰী শ্ৰী আউনীআটী সত্ৰ। উত্তৰ গুৱাহাটীত থকা শ্ৰী শ্ৰী আউনীআটী সত্ৰত থকাৰ ব্যৱস্থাটো বৰ ধুনীয়া লাগে। ৰুমবিলাকো ডাঙৰ ডাঙৰকৈ বনাই থোৱা আছে, পানীৰ ব্যৱস্থা আছে, আৰু ব্ৰহ্মপুত্ৰৰ কাষত ধুনীয়া লাগে। ইয়াৰ পৰিৱেশটোও ভাল লাগে, আৰু ইমান ক্লিন, মানে বহুত ধুনীয়াকৈ চাফ চিকুণ কৰি ৰখা হৈছে। সত্ৰ মাজুলী শাখাৰ সত্ৰ হয়, বহুত ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। গতিকে ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে ইয়াত সকলোখিনি ব্যৱস্থা কৰি থোৱা আছে। সত্ৰলৈ অহা মই ভক্তপ্ৰাণ ৰাইজক ইয়াতে লগ পাইছোঁ। মই তেখেতলোক ক'ৰ পৰা আহিছে আৰু কি কি চালে, সত্ৰ কেনেকুৱা পালে, সকলোখিনি তেখেতলোকৰ পৰা মই জানিবলৈ প্ৰয়াস কৰিছোঁ। আহক, কওকচোন খুৰা। আমি উত্তৰ লখিমপুৰৰ পৰা আহিছোঁ। হয় হয়। লখিমপুৰ মানে আমাৰ গাঁওখনৰ হৈছে 12 মাইল পুখুৰীয়া গাঁও। হয় হয়। আমি আহিছিলোঁ পৰহি, আহি পানি আমি বৰপেটা চালোঁ, বৰপেটা চাই আকৌ পাটবাউসী চালোঁ। কালি আমি উত্তৰ গুৱাহাটীত আহি পানি আমাৰ আউনীআটী সত্ৰৰ শাখা সত্ৰ, তাতে আমি ৰাতি থাকিলোঁ, আৰু সমূহে আমি তাতে ভাত এসাঁজো খালোঁ, আৰু আমাৰ আটাহঁতৰ লগতো থাকি চাহ চিনাকি হৈ আমাৰো পৰিচয় দিলোঁ। এয়াই আছিল উত্তৰ গুৱাহাটীত থকা শ্ৰী শ্ৰী আউনীআটী সত্ৰ। আপোনালোকৰ মৰম চেনেহ পোৱা আশাৰে আজিলৈ আহিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। জয় আই অসম।